পৰা 15 আগষ্ট ঘৰে ঘৰে জাতীয় পতাকা, তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে। ভাৰতবৰ্ষৰ ৭৫তম স্বাধীনতা দিৱস উদযাপনৰ উপলক্ষে সমগ্ৰ ভাৰতজুৰি পালন কৰা হৈছে আজাদী কি অমৃত মহোৎসৱ। এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি 13ৰ পৰা 15 আগষ্টলৈ সমগ্ৰ দেশতে হাতত লোৱা হৈছে ঘৰে ঘৰে জাতীয় পতাকা অভিযান। ভাৰতবাসীৰ মন দেশপ্ৰেমেৰে উদ্বুদ্ধ কৰাৰ লক্ষ্যৰে প্ৰতিগৰাকী লোককে প্ৰিয়জনৰ সৈতে ঘৰ, স্কুল, কলেজ আৰু কাৰ্যালয়ত জাতীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনোৱা হৈছে। আহক আমি প্ৰতিগৰাকী অসমবাসীয়ে প্ৰতিটো ঘৰ, স্কুল, কলেজ আৰু কাৰ্যালয়ত উৰুৱাওঁ আমাৰ তিনিবৰণীয়া জাতীয় পতাকা। প্ৰেম আৰু ভাতৃত্ববোধৰ জয়গান গাই সবল কৰোঁ দেশৰ একতা।